মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈকে মৰম আৰু শুভেচ্ছা জনাই মই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাৰতীয় সংস্কৃতি আৰু ইণ্টাৰনেটৰ তিতা-মিঠা এই পাঠ দুটাৰ কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আগবঢ়াবলৈ লৈছোঁ। মই ইতিমধ্যে ভাৰতীয় সংস্কৃতি আৰু ইণ্টাৰনেটৰ তিতা-মিঠা দুইটা পাঠৰে প্ৰশ্ন উত্তৰৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছিলোঁ। আজি মই কুৱেশ্যন বেংকত থকা কিছুমান প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু নতুনকৈ চোৱাসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু এইখিনিতে তোমালোকে যদি প্ৰশ্ন উত্তৰসমূহ লিখিবলৈ অসুবিধা পোৱা বা সময়ৰ অভাৱ হয় তোমালোকে PDF ফৰ্মত ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড লিংকটো তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে পাবা। এতিয়া মই অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ এটা এটাকৈ পাঠ কৰি গৈছোঁ। প্ৰথমতে মই ভাৰতীয় সংস্কৃতি পাঠটোৰ প্ৰশ্ন উত্তৰ দিছোঁ। 1 নম্বৰ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি। 2 নম্বৰ, ভাৰতীয় জীৱনৰ মূল সম্পদ কি? উত্তৰ, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। 3 নম্বৰ, মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতি কোনটো যুগৰ? উত্তৰ, মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতি আৰ্য পূৰ্ব যুগৰ। 4 নম্বৰ প্ৰশ্ন, মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ কি? উত্তৰ, ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। 5 নম্বৰ, হিন্দুৰ শ্ৰাদ্ধবিধি কোন গোষ্ঠীৰ অৱদান? উত্তৰ, হিন্দুৰ শ্ৰাদ্ধবিধি অনাৰ্য গোষ্ঠীৰ অৱদান। 6 নম্বৰ, শিৱ আৰ্য নে অনাৰ্য দেৱতা? উত্তৰ, শিৱ অনাৰ্য দেৱতা। 7 নম্বৰ, পাৰ্বতী কোন সমাজৰ জীয়াৰী? উত্তৰ, পাৰ্বতী আৰ্য সমাজৰ জীয়াৰী। 8 নম্বৰ, গ্ৰীকসকলৰ হাতত পৰাজিত জাতিটোৰ নাম কি? উত্তৰ, গ্ৰীকসকলৰ হাতত পৰাজিত হোৱা জাতিটোৰ নাম মাইকেনিয়ান জাতি। 9 নম্বৰ, চুফীবাদৰ মূল কি? উত্তৰ, চুফীবাদৰ মূল কোৰাণ শাস্ত্ৰ। 10 নম্বৰ প্ৰশ্ন, দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কি কি? উত্তৰ, দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা ইয়াৰ আন এক বৈশিষ্ট্য। প্ৰত্যেকটো ভংগিমাই সুকীয়া। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কোণ কটোকাৰে কো মূৰ্ধন্য ন, এই কোণ শব্দটোৱে এংগুল বুজাইছে, এংগুল। তাৰপিছত আছে 11 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কি কি? উত্তৰ, উত্তৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই ভাস্কৰ্যত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ স্পষ্ট। গঠনৰ সূক্ষ্মতা ইয়াৰ আন এক বৈশিষ্ট্য। পিছৰ প্ৰশ্নটো, ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়, ব্যাখ্যা কৰা। উত্তৰ, ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়। ইয়াৰ এফালে আছে শুকান মৰুভূমি, আনফালে মৌচুমীৰ প্ৰভাৱত হয় ধাৰাসাৰ বৰষুণ। উত্তৰ ফালে আছে পৰ্বতৰ উচ্চ শিখৰ, দক্ষিণ ফালে যোজনব্যাপ্ত সমতল ভূমি। ঠাই অনুযায়ী আছে প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য আৰু জীৱনৰ গতিধাৰাৰ পাৰ্থক্য। এনেবোৰ কাৰণতে কোৱা হয় ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়। 13 নম্বৰ প্ৰশ্ন, কোনজন সম্ৰাটৰ দিনত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? উত্তৰ, মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। 14 নম্বৰ, কীৰ্তন পুথি কাৰ ৰচনা? উত্তৰ, কীৰ্তন পুথি মহাপুৰুষ শংকৰদেৱৰ ৰচনা। 15 নম্বৰ, নামঘোষা কাৰ ৰচনা? উত্তৰ, নামঘোষা মহাপুৰুষ মাধৱদেৱৰ ৰচনা। 16 নম্বৰ প্ৰশ্ন, সকলো আৰ্টৰ ভিতৰত ভাস্কৰ্য কলা কিয় অধিক গুৰুত্বপূৰ্ণ? উত্তৰ, আৰ্টসমূহৰ ভিতৰত ভাস্কৰ্য কলাই হৈছে সমাজৰ সৌন্দৰ্যবোধৰ ওপৰত বেছি নিৰ্ভৰশীল। কবিয়ে ব্যক্তিগত ভাৱ তৰংগত উটিবুৰি ফুৰিব পাৰে।
চিত্ৰকৰে নিৰলত সপোন ৰচি সম্পূৰ্ণতা লভিব পাৰে। সংগীত শিল্পীয়েও একক প্ৰচেষ্টাৰে সংগীত সাধনাত ৰত হৈ মানুহৰ মনত সুখ বিলাব পাৰে। কেৱল ভাস্কৰ্য শিল্পীয়েহে সমূহীয়া প্ৰচেষ্টা আৰু সামাজিক ভাৱধাৰাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰিব লাগে। বহুতৰ সংযোগতহে ভাস্কৰ্য কলা গঢ়ি উঠা সম্ভৱ। সেয়ে সমাজ জীৱনত ভাস্কৰ্য কলাৰ গুৰুত্ব বেছি আৰু আন আৰ্টসমূহৰ ভিতৰত অধিক গুৰুত্বপূৰ্ণ। আৰ্যসকলৰ আদিম বাসভূমি কি আছিল? 17 নম্বৰ প্ৰশ্ন। উত্তৰ: আৰ্যসকলৰ আদিম বাসভূমি আছিল প্ৰাচীন ইৰাণ আৰু ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চল। 18 নম্বৰ প্ৰশ্ন। কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা কোনে চলাইছিল? উত্তৰ: মৌৰ্যসকলে কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা চলাইছিল। 19 নম্বৰ প্ৰশ্ন। আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি কি আছিল? উত্তৰ: অনাৰ্যসকলৰ কৃষ্টিসমলেই আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি আছিল। 20 নম্বৰ প্ৰশ্ন। কালীয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজন কোন? উত্তৰ: কালীয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজন হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 21 নম্বৰ। কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল? উত্তৰ: কামাখ্যা দেৱী আগতে অনাৰ্য গোষ্ঠীৰ দেৱী আছিল। 22 নম্বৰ। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? উত্তৰ: অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। 23 নম্বৰ। ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ: ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখনৰ লেখক পণ্ডিত ৰাহুল সংকৃত্যায়ন। 24 নম্বৰ প্ৰশ্ন। ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটোৰ লেখক কোন? উত্তৰ: ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটোৰ লেখক হেম বৰুৱা। 25 নম্বৰ। মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? মধ্য এছিয়া কা ইতিহাস পণ্ডিত ৰাহুল সংকৃত্যায়নে লিখিছিল। 26 নম্বৰ প্ৰশ্ন। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? উত্তৰ: ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। পিছৰ প্ৰশ্নটো। পণ্ডিত ৰাহুল সংকৃত্যায়নৰ আচল নাম কি? উত্তৰ: পণ্ডিত ৰাহুল সংকৃত্যায়নৰ আচল নাম কেদাৰনাথ পাণ্ডে। 28 নম্বৰ প্ৰশ্ন। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী। কথাষাৰ মুকলিকৈ বুজাই লিখা। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাদেৱে লিখা ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা অনা হৈছে। সম্যক দৃষ্টিৰে চালে দেখা যায় পুৰণি ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান আদিৰ বিৱৰণে ভাৰত বুৰঞ্জী সমৃদ্ধ। বিভিন্ন গোষ্ঠীৰ মাজত হোৱা আক্ৰমণ প্ৰতি আক্ৰমণ জয় পৰাজয় ৰাজ্যৰ উত্থান পতন আদি ঘটনাৱলীৰ মাজতে সংস্কৃতিৰ ক্ৰমবৰ্ধমান ধাৰা অবিৰতভাৱে বৈ আছিল। অভিযান আৰু ৰাজ্য দখল মূল লক্ষ্য আছিল যদিও সংস্কৃতিৰ পথাৰখনত গোষ্ঠীসমূহৰ মাজত পৰস্পৰ প্ৰভাৱান্বিত হৈছিল। উদাহৰণস্বৰূপে আৰ্যসকলে অনাৰ্যসকলৰ পৰা বহুখিনি সাংস্কৃতিক শিক্ষা লাভ কৰিছিল। অনাৰ্যৰ কৃষ্টিসমলে আৰ্যৰ ভঁৰাল চহকী কৰিছিল। তেনেকৈ ভাষা ধৰ্ম কৃষ্টি সংস্কৃতি আদি সকলো দিশতে থলুৱা আৰু বহিৰাগত গোষ্ঠীসমূহৰ প্ৰভাৱ পৰি সমন্বয় স্থাপন হৈছিল। মোগলসকলৰ ধৰ্ম সাহিত্য শিল্পকলা আদিৰ প্ৰভাৱ ভাৰতীয় ধৰ্ম সাহিত্য শিল্পকলা আদিত স্পষ্ট। এনে উদাহৰণ বহুতো আছে। সেয়ে কোৱা হৈছে পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী। ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰো কেইটামান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী আগবঢ়াইছোঁ। তাৰে প্ৰথম প্ৰশ্নটো। ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ লেখক কোন? উত্তৰ: ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ লেখিকা ডক্টৰ প্ৰণয়ী দত্ত। 2 নম্বৰ। ডক্টৰ প্ৰণয়ী দত্তই কোনখন বিশ্ববিদ্যালয়ৰ পৰা MSc উপাধি লাভ কৰে? উত্তৰ: ডক্টৰ প্ৰণয়ী দত্তই কটন বিশ্ববিদ্যালয়ৰ পৰা, তেতিয়াৰ কটন কলেজ,
MSc উপাধি লাভ কৰে। 3 নম্বৰ ডক্টৰ প্ৰণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? উত্তৰ ডক্টৰ প্ৰণয়ী দত্তই মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 4 নম্বৰ প্ৰশ্ন ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ ক'ত অংকুৰিত হৈছিল? উত্তৰ ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ অংকুৰিত হৈছিল 1889 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ চাৰ্নত। 5 নম্বৰ প্ৰশ্ন কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পাছত তাইৰ মনটো থৌকি বাথৌ লাগিল। ইয়াত তাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ ইয়াত তাই বুলি কুঁৱলীৰ কথা কোৱা হৈছে। কম্পিউটাৰটো নিজাববীয়াকৈ পোৱাৰ লগে লগে তাইৰ সপোনে বাস্তৱ ৰূপ পালে আৰু কম্পিউটাৰটোৰ পৰা কোনটো নজনা কথা আগতে শিকিব সেই কথা ভাবি তাইৰ মনটো থৌকি বাথৌ লাগিল। 6 নম্বৰ প্ৰশ্ন বৰ্তমান ৱেবৰ জনপ্ৰিয়তাৰ মূল কাৰণ কি? উত্তৰ বৰ্তমান ৱেবৰ জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে ইয়াত তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। 7 নম্বৰ প্ৰশ্ন কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰন কিয় মস্কোলৈ পঢ়িবলৈ গৈছিল? উত্তৰ শ্বেৰণৰ দেউতাক চাকৰি সূত্ৰে মস্কোত থাকে, সেয়ে দেউতাকৰ লগত থাকি তাই মস্কোলৈ পঢ়িবলৈ গৈছিল। 8 নম্বৰ প্ৰশ্ন ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ উল্লেখ কৰা। উত্তৰ ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ হৈছে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ ইত্যাদি। পিছৰ প্ৰশ্নটো ইণ্টাৰনেটে কুঁৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ব্যাখ্যা কৰা। উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ প্ৰণয়ী দত্তই লিখা ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটোৰ পৰা অনা হৈছে। কুঁৱলীয়ে কম্পিউটাৰটো সম্পূৰ্ণ নিজাববীয়াকৈ পোৱাৰ পিছত ইটোৰ পিছত সিটো নতুন নতুন কথা শিকিবলৈ ধৰিলে। ইণ্টাৰনেটৰ জৰিয়তে কৰিব পৰা ভিডিঅ' কলিঙৰ সোৱাদত তাই অভিভূত হৈ পৰিল। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। পঢ়া সমাপ্ত কৰি চিনেমা চোৱা, গান শুনা, খেলা ধূলা আদি উপভোগ কৰাটো তাইৰ নিয়মিত কাৰ্য হৈ পৰিল। মুঠতে ইণ্টাৰনেটৰ পৰা উপভোগ কৰিব পৰা আটাইবোৰতে লাহে লাহে তাই সোমাই পৰিল আৰু ইণ্টাৰনেটে তাইৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। তাৰ পিছৰ প্ৰশ্নটো কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? উত্তৰ কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম শ্বেৰন। 11 নম্বৰ প্ৰশ্ন ভাইৰাছ কি? ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচ'ৰ্চেছ আণ্ডাৰ চিজ। ছাত্ৰ ছাত্ৰীসকল মই আজি আগবঢ়োৱা প্ৰশ্নোত্তৰ ইমানেই আছিল। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা। আৰু আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ। পুনৰ আন এটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।